দুপৰীয়া 7টা বজাত নিনজা ষ্ট'ৰ এখন লৈ ডুবাই জিমলৈ বুলি ওলালোঁ। যিহেতু আজি ডুবাইত মাঘ বিহুৰ উৰুকা, সেইবাবে ইভিনিং জিম বন্ধ। চ' লেটছ গ' অ' য়ে। গৈ দেখিছোঁ হাইৱেত পূৰা ট্ৰেফিক, বিহুৰ উৰুকা বজাৰ বহিছে। অ' মাই গড, ইমান ভিৰ। তাৰপিছত এইপিনে ডাঙৰ ডাঙৰ বডি বিল্ডাৰসকলৰ লগত মিলিজুলি অলপ ৱৰ্কআউট কৰিলোঁ। মোক আপোনালোকে বহুত শ্লিম দেখিছে ন, বাট ভিতৰি তাগৰা এটা বনাই আছোঁ ৰাইজ। আবেলি এইপিনে দেখিছোঁ কিছুমান মানুহক ঘৰৰ পৰা বহিষ্কাৰ কৰা তেনেকৈ টিউপাল আনি থাকিবলৈ লৈছে। তাৰপিছত মই গৈ পালোঁগৈ মেজি বনোৱা জেগাটো। চেজ ডে স্কিপ কৰি এওঁ খৰি দাঙিছে ৰাইজ। এইপিনে মেজিও অলপ অলপকৈ বনি আছে আৰু এইপিনে মোৰ ভিডিঅ'ত ওলাবলৈ পাই দুইটা চলি পাগলা হৈ গৈছে ৰাইজ। আৰু এনেকৈ মাটিত বাগৰি বাগৰি কান্দিছে, বোলে ইনষ্টা একাউণ্ট এটা খুলি দিব লাগে। এইপিনে স্কুটিৰ ওপৰত উঠি মেজি বনোৱা হৈছে ৰাইজ। ইটছ দ্য ডুবাই আইডিয়াও। এইপিনে মেজি জ্বলাবলৈ নাপায় দুইটা চলি এতিয়াও কান্দিয়ে আছে, কান্দি কান্দি বানপানী কৰি দিছে। আৰু এইফালে মই ফাইনেলি লাষ্টৰ খৰি এডাল দি মেজিটো কমপ্লিট কৰি দিলোঁ আৰু ৰাইজ দেই। যিহেতু চলিবোৰে কান্দি কান্দি আছিল, তাৰ বাবে সৰুকৈ বনফায়াৰ এটা লগাই দিছোঁ ৰাইজ। এইপিনে ৰাতিলৈ সৰুকৈ ঘৰত